हेलो गाइज मैं चिन्मय आपलोक स्वागत जानाइছো मोर এটা ফ্ৰেছ ভিডিঅ'লৈ। আজি মোৰ লগত এখন আছে মাৰুতি ছুইফ্ট VDI যোনটো ডিজেল ভাৰ্জন হয় 2014 আৰু এটা কথা প্ৰথমতে ক'ব বিচাৰিছোঁ, অকল অসমৰ নহয় গোটেই ভাৰতবৰ্ষই এতিয়াও মানুহৰ এটা কনচেপ্ট আছে যে ঘৰত এখন মাৰুতি গাড়ী লাগে। মানুহৰ লাগিলে বেলেগ কোম্পানী যিয়ে গাড়ী নাথাকক, এখন মাৰুতি গাড়ী এতিয়াও মানুহৰ ঘৰত লাগে। আপোনাৰ ছেকেণ্ডেৰী কাৰ হিচাপে বহুতে এতিয়াও মাৰুতি গাড়ী প্ৰিফাৰ কৰে। কিয় মাৰুতি গাড়ী ইমান প্ৰিফাৰ কৰে মানুহে? মাৰুতিটো আজিকালি বিল কোৱালিটিও ইমান ভাল নহয়, ছেফটি ৰেংকিঙতো ইমান ৰেংকিং নাহে, হ'লেও মানুহে মাৰুতিক অতীজৰ পৰাই মাৰুতিক এটা ভৰসা কৰি আহিছে আৰু সেইকাৰণে এতিয়াও মাৰুতি বস্তুটো ইমান ধুনীয়াকৈ অসমতে নহয় গোটেই ভাৰতবৰ্ষত চলি আছে। চ' সেইখিনি কথা আমি পিছত ডিছকাশ্যন কৰিম। এতিয়া মেইন কথাটোলৈ আহিছোঁ। এইখন হ'ল আপোনাৰ 2014 VDI ছুইফ্ট। মই প্ৰথমতে বেকৰ পৰা আহিম। আপোনালোকে চাব পাৰিছে ছুইফ্ট, ইয়াত লগো আহি যায়। তলত ইয়াৰ যোনটো কেটেগৰী হয় গাড়ীখন সেইটো আপোনালোকে ৰেজিং পাই যাব। ইয়াতে মাৰুতি চুজুকি লগো আহে, এইফালে মাৰুতি চুজুকি আহে। চ' বেকৰ পৰা ডিজাইনটো এনেকুৱা হৈ যায় আৰু এইকেইটা টেইল লাইটকেইটা মোৰ মতেদি এতিয়া যোনখন ছুইফ্ট সেইখনতকৈ কিন্তু এইখনৰ এটা গৰ্জিয়াছ লুক আছিল আগৰ পৰাই, আৰু এইখন ছুইফ্ট বেছি ভাল লাগে। আৰু তলত এটা সৰু ব্ৰেকিং লাইট ইয়াত লাইট পাই যাব আপোনালোকে, আৰু এইফালে ইয়াত এটা লাইট আহি যায় লগতে। আৰু টায়াৰকেইটা আপুনি চালে গম পাব, ইয়াত এলহি লগাই থোৱা আছে। এলহি লগাই থোৱা আছে, এনে ষ্টক টায়াৰ ইয়াত নাই, নতুনকৈ মডিফাই কৰি পেলাই এলহি লগাই থোৱা হৈছে। আৰু যদি আপুনি ফ্ৰণ্টৰ পৰা ভিউটো চায় তেতিয়াহ'লে ফ্ৰণ্টৰ পৰা এনেকুৱা এটা ভিউ আহে, ধুনীয়া ভিউ, গৰ্জিয়াছ ভিউ। আৰু ইয়াত হেল'জিন হেডলাইমহে পাব আপোনালোকে। ইয়াত হেল'জিন হেডলাইম, ফগ লাইট, এইফালে ইয়াত এখন নতুন গ্ৰিলৰ ষ্টাইলটো খুব ধুনীয়া লাগে। এইফালে হেডলাইট ইয়াত পাব, লগতে মিৰৰ ইণ্ডিকেটৰ আপোনালোকে ইয়াত পাই যাব, নতুনকৈ আহিছিলে ইয়াত। এইফালেও ঠিক তেনেধৰণে মিৰৰ ইণ্ডিকেটৰ পাই যাব। আৰু ইয়াৰ যোনটো ইঞ্জিনৰ কেপাচিটি হয় 1248 cc আৰু 190 Nm টৰ্ক ই প্ৰডিউচ কৰে, লগতে 76 bhp প্ৰডিউচ কৰে। মাইলেজটো কোম্পানীয়ে ক্লেইম কৰে আপোনাৰ 23 এৰাউণ্ড ক্লেইম কৰে, কিন্তু ই কেতিয়াবা হাইৱেত ভালো দি দিয়ে, ইয়াতকৈ বেছিও দি দিয়ে, কেতিয়াবা ট্ৰেফিকত থাকিলে কেতিয়াবা কমো দি দিয়ে। আৰু যোনটো ইয়াৰ ফিউল কেপাচিটি হয় টেংক 43 লিটাৰ ফিউল কেপাচিটি। আৰু টপ স্পীড যোনটো আপোনালোকে ক'ব পাৰে, কোম্পানীয়ে ক্লেইম কৰে 156, কিন্তু বেছিও দৌৰি যায় এইখন। আৰু খুব এখন মানে ভেলু ফৰ মানি কাৰ। 2014 এখন প্ৰায় এৰাউণ্ড 7 লাখৰ ভিতৰত আহি গৈছিল VDI মডেলটো। খুব ধুনীয়া, আপোনালোকে জাৰ্ণি কৰিবলৈ হওক বা ডে টু ডে লাইফৰ কাৰণে হওক, মাইলেজৰ ক্ষেত্ৰতে হওক, আপোনালোকে ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰে। আৰু পিছৰ পৰা আপুনি যদি চায়, আৰু পিছতো এতিয়া ধুনীয়া আপোনালোকে স্পেচ পাই যাব। ইয়াত মই 5.11 আছোঁ। চ' আপোনালোকে ইয়াত যদি বহে, চ' হেডৰুমটো ঠিকে আছে, মোৰ লাগি গৈছে অকণমান, কিন্তু হ'লেও ঠিক আছে। হ'লেও ইয়াত যোনটো স্পেচ আছে স্পেচটো ঠিকে আছে। আৰু ইয়াত ধুনীয়াকৈ আপোনালোকে 5জন মানুহ ধুনীয়াকৈ কমফৰ্ট হিচাপত আপোনালোকে যাব পাৰিব। যদি আপোনালোকে আহে ফ্ৰণ্টৰ যোনটো ইয়াত আপোনালোকে ইয়াত ষ্ট্ৰেইং হেণ্ডেলৰ এটা কণ্ট্ৰল পাই যাব। আপোনালোকে দেখিব পাৰিছে ইয়াত আপোনালোকে আপ ডাউন এনেকৈ ষ্ট্ৰেইং হেণ্ডেলটো আপ এণ্ড ডাউন কৰিব পাৰিব। ইয়াত তলত এটা চুইচ আছে এইফালে এইটো, আৰু লগতে এইটো হ'ল এলাৰ্ম, এইটো হ'ল ফগ লাইটৰ চুইচ। এইকেইটা হ'ল আপোনালোকৰ লাইটৰ যোনটো কি বুলি ক'ম, এইটো আপ এণ্ড ডাউন কৰিব পাৰি পোহৰটো। লগতে ইয়াৰ যোনটো মিটাৰটো এনেকুৱা ডিজিটেল মিটাৰ কৰি দিছিলে, ইয়াত বিভিন্ন ধৰণৰ ইণ্ডিকেশ্যন আপোনালোকে পাই যাব। চ' এইটো হ'ল আপোনাৰ RPM মিটাৰ, এইটো হ'ল আপোনালোকৰ স্পীডোমিটাৰ। ইয়াতে ব্ৰেক হেণ্ড ব্ৰেক লগোৱাৰ কাৰণে ইয়াত যোনটো মিউজিক চিষ্টেম আছে, মিউজিক চিষ্টেমটো পিছত লগোৱা হৈছিলে। একচুৱেলি কোম্পানী ফিটেড এটা মিউজিক চিষ্টেম টাচ স্ক্ৰীন লগাই লোৱা হৈছে। লগতে ইয়াত মিৰৰ আহি যায়। এইফালে আপোনালোকৰ ইয়াত ছানছেটৰ কাৰণে, ছানৰ কাৰণে, প্ৰটেকশ্যনৰ কাৰণে ইয়াত এখন পাব। লগতে ইয়াতো এখন পাব। এইটো যোনটো মিৰৰ হয়, এইটো ডে এণ্ড নাইট ভিউৰ কাৰণে এটা মিৰৰ, সেইটো খুব ধুনীয়া। আৰু চব ঠিকে আছে, মুঠতে ঠিক হে, মানে ঠিকে আছে, মানে ভেলু ফৰ মানি হয়। আপোনালোকে
লাখ 7 লাখৰ ভিতৰত আপোনালোকে ভেলু ফৰ মানি হৈ যায় কিন্তু মেইন কথাটো এইটোহে হ'ল যে মানুহে কিহৰ কাৰণে এতিয়াও মাৰুতিটো প্ৰিফাৰ কৰি থাকে মাৰুতি এইকাৰণে প্ৰিফাৰ কৰে কাৰণ আপোনালোকে যদি এতিয়াও যায় বয়সস্থ মানুহক সুধিব যায় কি গাড়ী ভাল বুলি ক'লে তেখেতসকলে মাৰুতি বুলিয়ে ক'ব মাৰুতিবোৰৰ ওপৰত মানে এটা ভৰসা আছে আমাৰ ইণ্ডিয়ান মানুহবিলাকৰ যিমান ব্ৰেণ্ডে যিমানেই উলিয়াই নাথাকক কিন্তু মাৰুতিৰ প্ৰতি এটা মানে ভৰসা আগৰ পৰাই আছে গাড়ী বুলি ক'লে মাৰুতি চুজুকি চ' বলক অকণমান ড্ৰাইভ কৰি চাওঁ গাড়ীখন কেনেকুৱা কণ্ডিশ্যনত কি হৈ আছে চ' এতিয়া মই আহিছোঁ অলপ পথাৰৰ ৰাস্তাত চ' ৰাস্তাটো ইমান এটা ভাল নহয় চ' ঠিক আছে 2014 হিচাপে চলাইটো ঠিকে আছে আৰু ডিজেলৰ হিচাপে গোটেইখিনি মাইলেজ চাইলেজ গোটেইখিনি ঠিকেই দি আছে এতিয়া আপোনালোকৰ মই এটা ইঞ্জিনৰ চাউণ্ডটো ইয়াক শুনাব বিচাৰিম কেনেকুৱা চাউণ্ড দি আছে চ' শুনিব পাৰিছে ধুনীয়া মানে ঠিক আছে মজা আপোনালোকে 6.5 লাখ 6 লাখৰ ভিতৰত এতিয়াও যদি ইমান ধুনীয়াখিনি কণ্ডিশ্যন হৈ আছে চ' আপুনি ভেলু ফৰ মানি বুলিয়ে ক'ব পাৰে আৰু এইফালে এইটো চাইলেঞ্চাৰ ইয়াৰ সুন্দৰ চ' ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ আকৌ নতুন এখন গাড়ী লৈ পেলাই বা এনেকুৱা বিভিন্ন ধৰণৰ টপিক লৈ পেলাই মই আপোনালোকৰ মাজত আহিম আকৌ ভিডিঅ'টোৰ কাৰণে ভিডিঅ' লৈ আহিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব বন্ধুৰ মাজত মোৰ ভিডিঅ'বিলাক বিলাই যাব আৰু আপোনালোকে আশীৰ্বাদ কৰিব যে মই আগবাঢ়ি যাব পাৰোঁ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ আৰু শেষত সকলোলৈকে জন্মাষ্টমীৰ শুভকামনা থাকিল ধন্যবাদ